আচলতে গাড়ীখন মানে বালিলেচা মন্দিৰত এখন চাকি দিব আহিছিলোঁ। এতিয়া বালিলেচাৰ কাষত মানে এটা যোগেশ্বৰ মন্দিৰ আছে, বৰপৰীৰ যিটো বালিকুচি গাঁও, তাতে যোগেশ্বৰ মন্দিৰটো আপোনালোকক অলপ দেখাই দিম। তো বলকচোন চাই লওঁ। নমস্কাৰ জনাইছোঁ। আজি মই আহিছিলোঁ আজি বালিলেচা মন্দিৰ। মোৰ নতুন গাড়ীখনৰ কাৰণে এখন চাকি দিব আহিছিলোঁ। বালিলেচা মন্দিৰৰ কাষত বৰপৰী বালিকুচিত এটা যোগেশ্বৰ মন্দিৰ আছে, একদম নতুন মন্দিৰ। বহুতে হয়তো গম নাপায়। এই মন্দিৰটো আজি আপোনালোকক মই দেখাম। ইয়াত বিশেষ মানুহ নাই, কাৰণ মন্দিৰটো একদম নতুন মন্দিৰ। এইটো মন্দিৰ আপোনালোকে চাই লওক। অহা মাঘত মানে 2-3 তাৰিখ মানে মাঘত ইয়াত তাৰমানে মহামৃত্যুঞ্জয় যজ্ঞ হ'ব। আপোনালোকে আহিব। তাৰ লগতে অহা 31 আগষ্টত ইয়াত এটা অনুষ্ঠান হ'ব, মানে কিবা অভিনন্দন অনুষ্ঠান হ'ব। আপোনালোকে চাব আহিব। আৰু মই ভিতৰৰ পৰা অলপ দেখাই দিছোঁ মন্দিৰটো। খুব ধুনীয়া মন্দিৰ এইটো। খুব ধুনীয়া এৰিয়া, কাষত এটা পুখুৰী আছে। মন্দিৰত দেও আছে। আচলতে এইটো কি মন্দিৰ মানে যোগেশ মন্দিৰ মানে কি মন্দিৰ? ধৰক শিৱ না এইটো শিৱ মন্দিৰ। আৰু তাৰ লগত কিবা আৰু আছে নেকি? যোগ বা হনুমান সৰস্বতী আছে, তিনিটা আছে ন? মোৰ ঘৰ ইয়াত চানকুচি, নলবাৰী চানকুচি আপোনাৰ যিটো বৰাজৰা বাসন্তী খোলা আছে তাতে। আচ্ছা, ইয়াত 31 তাৰিখে কিবা মানে হেৰি পাতিব নেকি? অনুষ্ঠান আছে নেকি? গণেশ চতুৰ্থী পূজা। আচ্ছা আচ্ছা, ঠিক আছে আহিম। আচ্ছা আচ্ছা, বালিলেচা মন্দিৰত গৈছে। ইয়াত হোম যজ্ঞ হ'ব। হোম হ'ব। এইটো খুব ধুনীয়া মন্দিৰ। আজি বহুত গৰম, মই মানে একদম ঘামি গৈছোঁ। তাৰমানে মন্দিৰৰ ভিতৰত ফটো উঠা নিষেধ, কিন্তু মই পাৰ্মিশ্যন ল'লোঁ। আমাৰ পূজাৰী বাবাৰ পাৰ্মিশ্যন লৈ কেনে আপোনালোকক ভিডিঅ' ক্লিপত দেখালোঁ ভিতৰৰখিনি। এইখিনি একদম সৰু ভিডিঅ'। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।